আপোনালোকে দেখিবলৈ পাইছে এয়া আফ্ৰিকাৰ জংঘল। মই আফ্ৰিকাৰ জংঘলত অকলে আছোঁ, অকলে একো মই পানী চানী একো অনা নাই। মই এটা কেমেৰা কৰি আছোঁ, সি মোক একলাই থকা বুলি কৈছে ইয়াতে। কৈ আছোঁ ৰাইজ, ইও মোৰ লগত আছে কেমেৰামেন। কেমেৰামেন দীপু মোৰ লগত আছে ৰাইজ। ৰাইজ এই ভিডিঅ'ত তো আহক ৰাইজ, এই জংঘলৰ পৰা কেনেকৈ বাচি যাব লাগে মই আপোনালোকক সেইটো দেখাম। এই বিৰাট জংঘলত পানী নাই কিবা নাই, একদম 2-3 ঘণ্টা মই খোজকাঢ়ি আছোঁ। খোজকাঢ়ি কি পাইছোঁ মই নিজে গম পোৱা নাই। মই মানুহ বিচাৰিব লাগিব বাছৰ কাৰণে, পানী নাই ৰাইজ, একদম মোৰ অৱস্থা বেয়া গৈছে। দীপু সেইফালে চচোন, সেইটো কি সেইটো কি মানে ৰাইজ, 1 বটল পানী আছিল, 1 বটলে আছিল আৰু বেছি নাই। ইটো শেষ হ'লে আৰু নাই আৰু, এই বটলে পানী আছিল আৰু নাই আৰু। 1 বটল খাব লাগিব দিয়কচোন, ইমান কষ্ট হৈছে। 1 বটলে আছিল কিন্তু পানী। আমি যাই আছোঁ, আমি কি পাই আছোঁ মই নিজে গম পোৱা নাই। জংঘল চাব পাৰে, একদম ডেঞ্জাৰ জংঘল। ৰাইজ আহিছোঁ আমি বিশাল জংঘল। ৰ'ব এয়া চাওক, এয়া কিবা হাড্ডি যেন লাগিছে, নিশ্চয় কুকুৰৰে হ'ব। হাড্ডিটো মোৰ কুকুৰৰ যেন লাগিছে, মানে ইয়াত নিশ্চয় কিবা খোৱা বস্তু পাব বাৰু। কুকুৰৰ হাড্ডি আছে, আমি চাম আৰু কি খাবলৈ পাওঁ। ৰ'ব ৰাইজ, আৰু এডাল কিবা হাড্ডি। এইটো মোৰ গৰুৰ যেন লাগিছে, কিহৰ মই ঠিক ধৰিব পৰা নাই। ঠিক আছে, আমি নিশ্চয় ইয়াত কিবা খোৱা বস্তু পাম। ইমান কষ্ট কৰি ঘূৰি আছোঁ, এতিয়ালৈ একো পোৱা নাই। তাত চাওকচোন কিবা লৰি আছে, হিংস্ৰ জন্তু আছে যেন লাগিছে। অ' মানুহচোন, আপোনালোকে কিবা ভাষা বুজি পায় না? কিবা ভাষা বুজি পায়? ইংৰাজীও জানে ইংৰাজীও জানে বাৰু। আপুনি মোক এটা কথা কৈ দিব কাৰণে যে ৰাস্তাত কেনেকৈ উঠিম মই মানে হেৰাই গৈছোঁ এই বিশাল জংঘলত। এনে নহ'ব নহয়। কি লাগিব আপোনাক? 500 টকা লাগিব। 500 পাগলা আছে নেকি বে? কি অলপ কম চম কৰ কিবা। 500 টকা ক'ৰ পৰা দিম? কম নহ'ব। এই জংঘলত মই হেৰাই গৈছোঁ, 500 টকা ক'ৰ পৰা দিম? যেনেকে নহওক দিবই লাগিব। নিদিয়া তাৰমানে 500 টকাৰ তলত? নিদিও। যা, কেনেকৈ থোৱাটো? বাপৰে বাপ, 500 টকা লাগে বোলে ৰাস্তাটো কৈ দিয়াতে। কেনে মানুহ বাৰু, যি নহওক এতিয়া বৰ্তমান মই কিবা থকা ব্যৱস্থাটো কৰি লওঁ। বিচনা এখন বনাব লাগিব প্ৰথমতে মই থকাৰ বাবে। সৌ তাত গছ আছে বাৰু, গছখিনি কাটি অলপমান কিবা ব্যৱস্থা কৰি লওঁ। গছ কটাৰ বাবে সঁজুলি আপোনালোকে লৈ আহিব লাগিব। তো মই আনিছোঁ নালটো ক'ত গেলে বাৰু, হ'ব দে। ইয়াৰে আপোনালোকে ঠানি বনাই লওক চাং পাতিবৰ বাবে। ইয়াৰে আপোনালোকে চাং পাতিব পাৰিব। তো এইখিনি হ'ল, এতিয়া আমি চাংখন ক'ত পাতিম? চাংখন পাতিম আমি ইয়াত। 3ডালেৰে কি হ'ব, চলাই ল'ব লাগিব। চাংখন আমি ইয়াতে পাতি দিওঁ আৰু। ইয়া সুন্দৰ বিচনা, ধুনীয়া কমফৰ্টেবল হয় বাৰু। থকাটো হ'ল, এতিয়া মই জুই জ্বলাব লাগিব। আপোনালোকক মই 2 ছেকেণ্ডত শিলেৰে জুই জ্বলাই দেখুৱাম কেনেকৈ জুই জ্বলাব লাগে। তো মই কেম্প ৰেডি হ'ল মোৰ থকাৰ বাবে। এতিয়া কিবা খোৱা যোগাৰ অলপ কৰিব লাগিব। প্ৰথমতে মই খোৱাৰ বাবে কিবা আছে নেকি চাওঁ। এইডাল এডাল বনৰীয়া গছ, ইয়াত চাওক, এতিয়া বনৰীয়া আলু পাইছোঁ আমি, এইবোৰ পুৰি খাব পাৰিম আমি।
তো পুৰিবৰ বাবে আমি জুই জ্বলাব লাগিব কেইটামান লৈ লওঁ মোৰ বাবে এইকেইটাই বহুত হ'ব এইকেইটা আমি পুৰি খাম কেম্পলৈ লৈ যাম মই আগৰে পৰা কেইটামান আমাৰ পাত গোটাই থৈ দিছোঁ শুকান পাত ইয়াত আমি পুৰিম শিলেৰে পুৰিম 2 মিনিটত কেনেকৈ জুই জ্বলাই মই তাকে দেখুৱাম শিলেৰে মই জুই জ্বলাম 2 মিনিটত জ্বলাম ৰাইজ টেনশ্যন ল'ব নালাগে দীপুৱে সেইফালে চোৱাচোন এই সেইটো কি চোৱা এই সেইটো কি চোৱাচোন এই সেইটো কি চোৱা 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 নহয় মানে ডেছলাটো আছিল পাহৰি গৈছিলোঁ এই শিলেৰে নজ্বলে মানে ডেছলাৰে জ্বলিব দিয়কচোন মানে ডেছলাটো একো নহয় ডেছলাৰে জ্বলাব পাৰে আপোনালোকে ডেছলা লৈ যাব একো নাই মানে ডেছলাৰে জ্বলাব পাৰি এয়া জুই জ্বলিছে আলু আমি ইয়াত দিম সিজি থাকিব আজি দ্বিতীয় দিন আমাৰ হাতত পানীও নাই পানীৰ অভাৱ ভাল পানী বিচাৰিব আজি যাব লাগিব তো আজি আমি প্ৰথমতে ভাল পানী চাম পানী নহ'লে আমাৰ থকা অসম্ভৱ হ'ব সেয়ে প্ৰথমে আমি পানী বিচাৰিম সেয়া চাওক এটা মই নদী দেখা পাইছোঁ এই নদীত নিশ্চয় ভাল পানী পাম এই নদীৰ পানী মই ল'ব পাৰিম আৰু খাবৰ বাবে ল'ব পাৰিম এই পানী মই এবটলমান ভৰাই লওঁ যিহেতু পানী নহ'লে আমি থাকিব নোৱাৰিম পানী আমি প্ৰথমে সংগ্ৰহ কৰি ল'ব লাগিব আমি যাই আছোঁ সেয়া দলং ৰাইজ দলং চাওক সেইখনত নিশ্চয় সেইটো নিশ্চয় ৰাস্তা আমি ৰাস্তা পাম এতিয়া আমি মানুহ দেখা পাইছোঁ আমি ৰাস্তা পাই গ'লোঁ আজি আমাৰ মিছন ইমানতে শেষ আজি তো আপোনালোকক আৰু পিছত দেখুৱাম জংঘলৰ পৰা কেনেকৈ বাচি যাব লাগে আজি ইমানে ভিডিঅ'টো বনাওঁতে বহুত কষ্টৰ মূৰতে ভিডিঅ'টো বনাবলৈ সক্ষম হৈছোঁ আপোনালোকে দেখা পাইছে এই লুঙিখন যে বেলেগে ধুই পেলাই থৈ দিছিল আমি কিবাকৈ আনিছোঁ আৰু এই ঘটিটো সেইটো বেলেগৰ পৰা আনা তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি তো আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষত থকা সেই বেল আইকনটো দবাই দিব দবাই দিব দবাই দিবলৈ নাপাহৰিব কিন্তু